जों सफैबाय आरो मेन जायगायाव प्रभु भगवन्त शीर्षत আছে তেওঁ হৈছে বিষ্ণুৰ বিশ্বৰূপ তেওঁৰ নামকেইটা লিখিছে 10 পূজা 12 পূজা 12 পূজা বুলি লিখিছে Hi everyone, welcome back to my channel. Gaskubang channel bora hanai thabai dini जों फैदों Sri Suryapahar फैदों आरोना बेयो Goalpara district आवनो दङ ओमफ्राय जुदि Goalpara टाउननिफ्राय जों फैयोब्ला बेयो जागोन साउथ ईस्ट जागोन आरोना फैयोब्ला ओमफ्राय गुवाहाटीनिफ्राय फैयोबा नर्थ वेस्ट दा बिदिब्ला जोंनि भिडिअखौ नायलांबाय थादो जों सिङाव हाबलांनोसै बेयावहाय मोनसे एन्ट्रि गेट दं आरोना बेयावहाय एन्ट्रि फी लानाय जायो लोगोफोरनै दा जोङो सुर्य पाहार सिङाव हाबबोबाय आरोना ओमफ्राय दा गोजौआव थांनायनि मेपा बेहायनो दंखायो आरो नैबे जाबाय रेस्ट हाउस भिजिटर्स रेस्ट हाउस जों सफैबाय आरो मेन जायगायाव बेयो हनुमान मन्दिर ना बेयो एसे गोजौआवहाय दं आरोना जों गाहायाव फैदों आरोना गोजौ गाखोखांनानै माने गाहायजोंबो बिथिंजाय मोनसे मन्दिर नुहुरदों शिबनि मन्दिर जानो हानाय बियो दा जों थांगासिनो गाहायाव माथो दंना इयो ए नैयाव साफा जाना दोनो मन्त्र मारिगासिनो खोमा थांनि र' थान्दा सान्दुं गोसाबाबो थान्दा आरो इयाव सिङाव जों सिङाव हाबनो नागिरदों नायना लादो नोंथांमोनाबो सिङाव माबायदि मा दङ दा जोङो बेयाव थानाय पुरहितनाव बे मन्दिरनि बागै एसे सोंना लानोसै आरोना जोंबो दिनै फार्स्ट टाइम नालाय बारा जेबो मिथिया बे मन्दिरनि बागै दा नोंथांमोना नायलांबाय थादो मा बुङो पुरहिता प्रभु भगवन्त शीर्षत আছে তেওঁ হৈছে বিষ্ণুৰ বিশ্বৰূপ তেওঁৰ নামকেইটা লিখিছে 10 পূজা 12 পূজা 12 পূজা বুলি লিখিছে তেওঁ যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধখন হয় তেতিয়া অৰ্জুনৰ আগত বিষ্ণুৱে বিশ্বৰূপটো দেখাইছিলে অৰ্জুনে প্ৰশ্ন কৰি গৈছিলে কৃষ্ণই উত্তৰ দি গৈছিলে আৰু তেতিয়া গীতা শাস্ত্ৰখন তৈয়াৰ হৈছিলে আৰু তেওঁ হৈছে সেই বিষ্ণুৰ বিশ্বৰূপ তেওঁ 12খন বাহুলৈ মূৰত সৰ্পলৈ পদুমৰ ওপৰত হৈছে 12টা পদুম ফুল লৈ আছে এওঁৰ যজ্ঞটো সেই সময়ত এইখিনি হৈছিলে তেওঁৰ দিনত হয় যজ্ঞটো এইটো এই যজ্ঞটো আমাৰ মাঘী পূৰ্ণিমাৰ পৰা 10 দিন 10 ৰাতি থাকে আৰু ইয়াত হাজাৰ হাজাৰ ভকত প্ৰাণাই মাতৃ হ'ব আহি ইয়াত পূজাত আহি আহুতি দিবৰ কাৰণে আহে আৰু পূজা কৰিবৰ কাৰণে আহে আৰু লগতে তোমালোকে আহিব পাৰিবা তাৰে ওপৰত এওঁলোক তিনিজন একেলগে আছে শিৱ বিষ্ণু আকৌ শিৱ মাজত গণেশ এওঁলোক হৰিহৰ যুদ্ধ হৈছিলে কৃষ্ণ যেতিয়া একেবাৰে সৰু আছিলে তেতিয়া তেওঁৰ পদচিহ্নটো এইটো ওপৰত এওঁ অৰ্ধনাৰীশ্বৰ আধা পুৰুষ আধা মহিলা লগত এজন বৈষ্ণৱ আছে এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল জয় আৰু বিজয় ইয়াত চাৰিওফালে শিৱলিংগ আছে শিৱলিংগৰ মাজত এয়া কৃষ্ণৰ পদচিহ্নটো চতুৰ্ভুজৰ মাজত আছে এইটো শিৱ পদুমৰ পৰা হোৱা শিৱৰ দুটাই ল'ৰা এওঁ কাৰ্তিক এওঁ গণেশ মা পাৰ্বতীয়ে ভিতৰত গা ধুইছিলে তেতিয়া গণেশক একাষাৰ কথা কৈছিলে মাকে পাৰ্বতীয়ে যে মই গা ধুই থকাত কাকো সোমাব নিদিবা সেই সময়ত মহাদেৱ আহিছিলে এইটো আৰু তেতিয়া গণেশে বাধা দিছিলে মহাদেৱৰ খং উঠি গণেশৰ মূৰটো কাটিছিলে যে এইখিনি ইয়াতে আছে এইটো তুলসী মাৰ খোজ মহাবিষ্ণু মহাপ্ৰভু তেওঁ ওপৰত আছে তেওঁৰ চৰণত তুলসী পাত আৰু শংখ নুফুকালে কেতিয়া বিষ্ণু পূজা সমাপ্ত নহয় কিয় শংখচুৰ মৰিব লগা হ'ল কৃষ্ণ সদায় তুলসীৰ তলত শালগ্ৰাম হিচাপে থাকে মাজৰ কথাখিনি মই কোৱা নাই ফাঁক দি পেলাই কৈছোঁ এয়া কৃষ্ণৰ হাতৰ শংখ এয়া
এয়া কৃষ্ণৰ শংখ, এয়া চক্ৰ, চক্ৰটো চাইডত ৰাম সীতা লক্ষ্মণ গণেশ আছে, সেইটো গছৰ চাইডত এইটো লেফ্ট চাইডে এইটো গদা, সেইটো ৰাইট চাইডে দুয়োডাল গছৰ মাজত সেইটো পদুমৰ পাহি এটা ওলাই আছে এনেকৈ ভাজ হৈ। এয়া গণেশৰ প্ৰথম জন্ম, এয়া শিৱ পাৰ্বতীৰ আগত। আৰু ইয়াত ৯৯,৯৯৯ শিৱলিংগ আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনক তোমালোকে য'তাই আশীৰ্বাদ লৈছা। আৰু এইখনে দ্বিতীয় কাশীধাম, দ্বিতীয় পুৰীধাম বুলি কোৱা হয়। আৰু ইয়াতে তিনিটা ধৰ্ম একেলগে আছে, বুদ্ধ, জৈন আৰু সনাতন। সেই দিনতে প্ৰভুসকলে নিজে মাটিৰ তলৰ পৰা আৱিৰ্ভাৱ হৈ আছে আৰু তেতিয়াৰ পৰা পূজা পাঠখিনি চলি আছে। আৰু ভকত এই মাতৃয়ে যি মনেৰে কামনা ধৰে সেইখিনি প্ৰভু ভগৱন্তে আগুৱাই দিয়ে। আৰু প্ৰভুসকলে কোন ৰজাৰ দিনত হৈছিল, কেতিয়া হৈছিল, কোনে কৰিছিল, তাৰ কোনো আদি তথ্য নাই। আৰু এইখিনি মৌখিকভাৱে আমাৰ প্ৰচলিত হৈ আছে। আৰু ইয়াৰ ওপৰত এটা আকাশী গংগা আছে আৰু সেই পানীটো কেতিয়াও শুকাই নাযায়। আৰু সেই পানীখিনি খালে বেমাৰ আজাৰ আৰু ঘৰত ছিটাই দিলে পবিত্ৰ হয় বুলি আমাৰ পবিত্ৰ হয়। আৰু ইয়াৰ পৰা ওলাই গৈ সেইটো ৰাস্তাৰে গ'লে বুদ্ধ স্তূপা পাবা। সূৰ্য পাহাৰৰ মাজেৰেলৈকে আহিলে সেইফালে জৈন ধৰ্ম আছে। জৈন ধৰ্মটো উঠিব লাগে আৰু 365 উঠিব লাগে। এইখিনিয়ে সূৰ্য পাহাৰৰ বিৱৰণখিনি মই অকণমান দাঙি ধৰিছোঁ আৰু এইখিনিয়ে কৈয়ে মই समाप्त करिছো कृष्ण। बिनि सोमोन्दैथ' पुरहितानो बुंखाजोब्बाय नालाय, दा गोजौआवहाय गंगा माबा दङनो, गंगानि मा होनदोंमोनलाय? आकाखी गंगा। आकाखी गंगा दङनो, बेयाव जोङो दसे नायनो थांनि आरोना, दै दङनो बेयावहाय। थांबाय थानोसै। बेयाव माने दै मोनो, बिनि दैखौ जुदि जोङो लोङोब्ला बेमार आजार हामो। नै बेनो गंगानि दैया। जों दा बेयाव खुलुमखांबाय आरोना, बे सनातन धर्मनि। आरो बैथिंबो गंगानियावबो खुलुमना फैबाय आरो जोङो। दा जोङो थांनोसै नेक्स्टआव। नैथिं माखासे स्टुपास दंबावो आरोखि, जों दा बिथिं थांनो नागिरदों। स्टुपायाव थांगोन आरोना, बैथिंजाय थांबाय थानोसै। दा सान्दुङाबो गोसाथार जाबाय। नै जोङो दा सफैबाय बुद्धनि स्टुपाया। बेबो मोनसे मन्दिर। नै बेथिंजाय आरो सुर्य मन्दिर आरो शिब मन्दिर दं आरोना। दा जोङो सुर्य मन्दिराव फैदों, एसे सिङाव हाबनानै खुलुमहैनोसै आरोना। नायलांबाय थादों नोंथांमोना। गानो हाला। प्रसादबो मोनजाबाय नै, ओंखारबाय जों बेनिफ्राय। एबार जोङो शिब मन्दिराव हाबसै आरोना, लास्ट। सब मन्दिरावनो हाबजोब्बाय, एबार शिबा लास्ट बेयाव हाबसै, शिबखौ फुजा खालामसै। लोगोफोर खुलुमजोबनो मोननानै बिराद मोजां मोनबाय आरोना दिनै। बिराद गोबावनि उनाव मन्दिराव फैदों नालाय, ओमफ्राय गासैखौबो खुलुमजोबनो मोनबाय। बेखायनो दिनै गोसोखौ बिराद मोजां नांदों आरो। दा थांफिननोसै जों। थांसै। स्कुटि भारा लानानै फैदोंमोन जों दिनै। स्कुटि राइड दिनै गारि सालायनो हाला। सान्दुं गोसाथार। फुङावहाय फैनाङामोन जोङो, सानजौफुनि जानानैसो आराम फैनांगौमोन आरोना। खिन्थु खुलुमनो उसुबिदा जायो, बेखायनो
फुङाव फैनायाबो मोजाङानो सान्दुं गोसाबाबो हेलमेट हमनो हाला फोथा फोननानै दा हेलमेटआव फोथाया नांजोबगोन बेखायनो हेलमेट गाननो हाला स' लोगोफोर जोंनि भिडिअखौ नायनानै मोजां मोनदोंब्ला अननानै लाइक कमेन्ट शेयार आरो साबस्क्राइब खालामना होदो थेंक इउ एभ्रिवान बाय बाय